Welcome to my channel Khargeswar Bhai. মই এতিয়া আপোনালোকৰ মাজলৈ লৈ আহিছো নতুন এটা ভিডিঅ'লৈ স্বাগতম। পানী চাওক কেনেকৈ পানী আৰু পানী এতিয়া বহুত দ্ৰুত গতিত বাঢ়ি গৈছে কেলেনো বৰষুণ ভৰি পৰি থকাৰ বাবে আজি পানী বহুত দ্ৰুত গতিত বাঢ়ি আছে। এফালে ঘৰৰ ভিতৰত পানী উঠি যাব হলেহি আৰু বৰ্ষা কেনে পানী এফালে চাওক হাঁহ কুকুৰাবোৰ কেনে ধৰণৰ আছে এইবোৰ ঘাঁহ গৰুৰ কাৰণে ঘাঁহ লৈ অহা হৈছে আৰু পানী চাওক লাও জাঙি এতিয়া পানীৰ তলত যাব আৰু এফালে গৰুবোৰ ইয়াত থৈ দিয়া হৈছে গাঁৱলীয়া জেগাটো পানী হলে মানে কোনো ইমান টেনচন নকৰে যদি এই পানীবোৰ অলপমান চহৰ নগৰ হ'লেহেঁতেন চালাহেঁতেন কিমান নিউজ লাইভ ইউটিউবাৰ পাব্লিকছ কিমান ভিডিঅ' চালেহেঁতেন আৰু আমাৰ গাঁৱত পানী হৈছে বুলি কোনো চৰকাৰেও আহি নাচায় যে ইয়াত কেনেধৰণৰ আছে মানুহবোৰ এইবোৰ চাওক এই বগা বগা দেখাবোৰ চব ধান আছিলে এইবোৰ ধান খেতি ধানবোৰ গোটেইখিনি গ'ল কোনে কাটিব পাৰিছে কোনোবাৰ নাই পানী কেনেকা এইটো হ'ল আমাৰ ৰাইজৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ ইয়াত প্ৰতি বছৰে পূজা কৰা হয় শ্ৰী শ্ৰী মা কালী মাৰ মন্দিৰৰ লগতে ইয়াত হাইলেণ্ড প্লেটফৰ্ম বহুত ডাঙৰ প্লেটফৰ্ম বনাইছে ইয়াৰ মাজতে মহ দুটা বান্ধি থোৱা আছে এতিয়া মই ঘৰত যাম নাও চলাই চাব কেনেধৰণৰ পানী চোতাল ডুবিলে আৰু এইবোৰ চব ঘাঁহ এনেধৰণে এনেকৈ জেগাত হ'ল নাৱে আমাৰ গাড়ী নাও নহ'লে আমি ক'তো যাব নোৱাৰোঁ আৰু নাৱে আমাৰ জীৱনত যিমান কাম কৰি থাকিলেও আমাৰ ইয়াত নাও নহ'লে একো কাম নহয় বৰ্তমান মই নাও লৈ ঘৰত গৈ আছোঁ পানী বহুতো হৈছেতো তাৰপৰা নাওটো ভালদৰে চলাব নোৱাৰি এক হাতৰ পৰা কেমেৰা ধৰি আছোঁ আৰু এক হাতৰ পৰা इस वीडियो को लाइक करें हमारे चैनल को सब्सक्राइब कर बेल आइकन जरूर प्रेस करें